Good morning friends. আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত টেট পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় সমাজ বিজ্ঞানৰ 10টা প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ গৈ আছো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল তলত দিয়া কোন ৰাজ্যৰ ওপৰেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ যোৱা নাই? অপশ্যন ক মিজোৰাম, অপশ্যন খ মণিপুৰ, অপশ্যন গ ৰাজস্থান আৰু অপশ্যন ঘ পশ্চিম বংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মণিপুৰ, কাৰণ মণিপুৰৰ বাহিৰে মিজোৰাম, ৰাজস্থান আৰু পশ্চিম বংগৰ ওপৰেদি কৰ্কট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো মণিপুৰ হ'ব। কুৱেশ্যন নম্বৰ 2, ভাৰতবৰ্ষত অৱস্থিত আটাইতকৈ প্ৰাচীন পৰ্বতমালাটোৰ নাম কি? ইয়াৰ কাৰণে 4টা অপশ্যন দিয়া হৈছে। অপশ্যন ক হ'ল হিমালয়, অপশ্যন খ আৰাৱলী, অপশ্যন গ বিন্ধ্য পৰ্বত আৰু অপশ্যন ঘ সাতপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰাৱলী, কাৰণ আৰাৱলী ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন পৰ্বতমালাৰ ভিতৰত আটাইতকৈ প্ৰাচীন পৰ্বতমালাটো হয় আৰাৱলী। তো কুৱেশ্যন নম্বৰ 3, কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত চিপাহী বিদ্ৰোহ হৈছিল? ইয়াৰ কাৰণে অপশ্যন কেইটা হ'ল ক লৰ্ড ডেলহাউচি, খ লৰ্ড বেণ্টিং, গ লৰ্ড কেনিং আৰু ঘ লৰ্ড মিণ্টো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কেনিং। কুৱেশ্যন নম্বৰ 4, আফ্ৰিকা মহাদেশত অৱস্থিত সৰ্বোচ্চ পৰ্বতশৃংগটোৰ নাম কি? অপশ্যন কেইটা হ'ল ক এলব্ৰুছ, খ কিলিমাঞ্জাৰো, গ একাংকাগুৱা আৰু ঘ মেককিনলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিলিমাঞ্জাৰো। আফ্ৰিকা মহাদেশৰ কিলিমাঞ্জাৰো নামৰ পৰ্বতশৃংগটো আটাইতকৈ সৰ্বোচ্চ পৰ্বতশৃংগ হয়। কুৱেশ্যন নম্বৰ 5, নামদাঙৰ শিলৰ সাঁকো কোন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল? অপশ্যন কেইটা হ'ল ক শিৱসিংহই, খ ৰুদ্ৰসিংহই, গ গদাধৰ সিংহই আৰু ঘ ৰাজেশ্বৰ সিংহই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ৰুদ্ৰসিংহই। কুৱেশ্যন নম্বৰ 6, কোন আহোম স্বৰ্গদেৱে মাজুলীত থকা গড়মূৰ সত্ৰক 30,000 পুৰা নিষ্কৰ ভূমি দান কৰিছিল? অপশ্যন কেইটা হ'ল ক ৰুদ্ৰসিংহই, খ প্ৰমত্ত সিংহই, গ শিৱসিংহই আৰু ঘ চক্ৰধ্বজ সিংহই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শিৱসিংহই। কুৱেশ্যন নম্বৰ 7, প্ৰথম জৈন মহাসভা অনুষ্ঠিত হৈছিল? ইয়াৰ পিছত ব্লেংকছ আছে। অপশ্যন কেইটা দিয়া আছে ক কুণ্ডলবনত, খ বৈশালীত, গ পাটলিপুত্ৰত আৰু ঘ বল্লভীত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ পাটলিপুত্ৰত। পাটলিপুত্ৰত প্ৰথম জৈন মহাসভা অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 8, তলত দিয়া নদীবোৰৰ ভিতৰত কোনখন বৰাক নদীৰ উপনদী নহয়? ইয়াৰ অপশ্যন কেইটা হ'ল ক যদুকাটা, খ জাতিংগা, গ বেকী আৰু ঘ ধলেশ্বৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ বেকী, কাৰণ বেকী নৈৰ বাহিৰে আন গোটেইকেইখন নৈ বৰাক নৈৰ উপনৈ হয়। কুৱেশ্যন নম্বৰ 9, বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যখন অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ বাবে অপশ্যন কেইটা হ'ল ক শিৱসাগৰ, খ ধেমাজি, গ যোৰহাট আৰু ঘ গোলাঘাট। ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ধেমাজি, কাৰণ বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যখন ধেমাজি আৰু লখিমপুৰ জিলাৰ মাজতহে অৱস্থিত। আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত মহিলাৰ শতকৰা হাৰ কিমান? ইয়াৰ বাবে অপশ্যন কেইটা হ'ল 66.27, 78.81, গ হ'ল 73.81 আৰু ঘ 68.23। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 66.27। তো আজিৰ এই ভিডিঅ'টোত মই 10টা কুৱেশ্যন আলোচনা কৰিলোঁ ছ'চিয়েল ছায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট ভিডিঅ'ত আৰু কুৱেশ্যন আনচাৰ্ছ আমি আলোচনা কৰিম। নমস্কাৰ।